বান্দৰ আৰু ঘৰিয়ালৰ সাধু। গংগা নদীৰ পাৰৰ এজোপা জামুক গছত থাকে এটা বান্দৰ। সেই জামুক গছৰ জামু যেনে ৰসাল তেনে তাৰ সোৱাদ। এদিন বান্দৰে মনৰ সুখত জামুক খাই আছে। তেনেতে পানীৰ পৰা ওলাল এটা ঘৰিয়াল। বান্দৰে তাক 4টা জামুক দি ক'লে, খা ভাই ঘৰিয়াল, পৃথিৱীৰ ভিতৰত এয়া আটাইতকৈ ৰসাল ফল, সোৱাদত যেন অমৃত। ঘৰিয়ালে জামুক খাই ভাবিলে সঁচাই চমৎকাৰী ফল। এইদৰে বান্দৰৰ লগত ঘৰিয়ালৰ বন্ধুত্ব হ'ল। এদিন ঘৰিয়ালে 4টা জামুক লৈ গ'ল পত্নীৰ কাৰণে। জামুক খাই ঘৰিয়ালৰ পত্নীয়ে ক'লে, চমৎকাৰ, ইমান মিঠা ফল ক'ত পালা? গংগাৰ পাৰৰ এজোপা গছৰ পৰা। তুমিতো গছত উঠিব নোৱাৰা, বালিত পালা নেকি? এজনৰ লগত নতুনকৈ বন্ধুত্ব হৈছে। এটা বান্দৰ, সি জামুক পাৰি দিয়ে, আমি সুখ দুখৰ কথা পাতো। গতিকে তোমাৰ ঘৰলৈ অহাত পলম হয়। সি বান্দৰে ইমান ৰসাল ফল খাই, তাৰ মাংস নিশ্চয় খুব মিঠা হ'ব। আৰু তাৰ কলিজাটো বোধ হয় আৰু সোৱাদ হ'ব। মই তাৰ কলিজা খাম। ঘৰিয়ালৰ পত্নীৰ মুখ গুমুঠা হ'ল। বহুত চেষ্টা কৰিও ঘৰিয়ালে পত্নীক বুজাব নোৱাৰিলে। পিছদিনা ঘৰিয়ালে বান্দৰক নিমন্ত্ৰণ জনালে। তুমি হলা ঘৰিয়াল, সাঁতুৰিব জানা, মই পানীত কেনেকৈ যাম? নাই নাই, ভয় নকৰিবা, তোমাক মই পিঠিত তুলি লৈ যাম। নদীৰ পানী ফালি ঘৰিয়াল আগবাঢ়িছে। ঘৰিয়ালৰ পিঠিত বান্দৰ। ঘৰিয়ালৰ মনত কিন্তু অনুশোচনা হ'ল। সেইকাৰণে সি মাছ বাট পাওঁতেই বান্দৰক ক'লে, তোমাক মই সঁচা কথা কোৱাই নাই। মোৰ ঘৈণীয়ে তোমাক নিবলৈ পঠাইছে। তাই বোলে তোমাৰ মিঠা কলিজা খাব। মই তাইৰ কথা অমান্য কৰিব নোৱাৰিলো। অ মা, মোৰ কলিজা খাব? আগতেই নকলা কিয়? মই মোৰ কলিজাটো গছতে এৰি থৈ আহিলো। আগতে কোৱা হলে সেইটো মই লগত লৈ আহিলোহেঁতেন নহয়। বলা বলা ঘূৰি যাওঁ, মই কলিজাটো লৈ আহিম আৰু তোমাক দিম। ঘৰিয়াল ঘূৰি আহি নদীৰ পাৰ পালে। বান্দৰে তাৰ পিঠিৰ পৰা জাপ মাৰি গছত উঠিল। আৰু তাৰ পাছৰখিনি তোমালোকে বুজি পাইছাই চাগে। কেনেকুৱা লাগিলে সাধুটো শুনি? কি বুজিলা তোমালোকে? আমাক জনাবলৈ নাপাহৰিবা। চাই থাকক আৰু সাধু শুনক। বি ক্ৰিয়েটিভ। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।